Hi guys, তো আজি আমি যাই আছো ডিপ্লিনাক চাবা ডিপ্লিনাকে যাবা মানে আজি হৈছে প্ৰতিষ্ঠা দিৱস না সালাকাটি ৰোডে ওতে ডিপ্লিনা এংকৰিং কৰিব আহিবা লাগছে তো আৰু এলা বৰ্তমান পিজু সাজৰিকা আহি আছে তো মাকে এখানে চাবা যাং আৰু আক্ৰাসুৰ আজি যেটো প্ৰতিষ্ঠা দিৱস তো হাইগডক হ'ব আতে তো এনলে যদি কং প্ৰতিষ্ঠা দিৱসৰ ওতে যাম পুরা ফাংশন চলি আছে নাচ গান কিবা কিনি চলি আছে কানেক্ট কৰিব চেষ্টা কৰি চলি আছে আৰু চলো কানেক্ট ক্লাছৰ মিটিং আৰম্ভ হ'ব মিটিং মানে মিটিং তাকে আহিব মই জনামতে কিছু যদি আহি আছে অসমৰ কিনি অনুষ্ঠান তাৰপিছত বাকী আৰু কথাটো বিশেষ মই মানে কি হয় আলু মাত্ৰ আচ্ছা বৰ্তমান নাচ গান চলি আছে আমাৰ এতে পুৰা অনুষ্ঠানখন ভাল কৰি চলি আনি আছে আৰু মানুহ আহিছে যথেষ্টখিনি ট্ৰেডিশ্যনেল ডেন্স আমাৰ কচৰা সংস্কৃতি তো সেইখিনি হৈ আছে এলা বৰ্তমান পিজু সাজৰিকা আহিব লাগছে ওকে আদৰিবৰ কাৰণে গোটাই মানুহগিলা ওকে ধৰা লাইন পাতিব লাগছে তো ধৰা আজি নিজৰ চকুৰ পৰা পিজু সাজৰিকা চাৰক দেখিলোঁ তো দেখি পাই ভাল লাগিল আৰু সাংবাদিক বন্ধুগিলা গোটাই ধৰা ধৰছে আগৰীয়া চাই ল'ব লাগছে অসমৰ বুৰঞ্জী কোচ ৰজা নৰনাৰায়ণ বা বীৰ চেলাৰাই নহ'লে কোনো পদ্য সমাপ্ত নহয় আপোনালোক একোজন এই কোচ ৰজা নৰনাৰায়ণ আৰু বীৰ চেলাৰায়ণৰ বংশধৰ আপোনালোকৰ গাত আছে সৌৰ্য বীৰ্যৰ প্ৰতীক আপোনালোকে নিজকে কোনোদিনে আপোনালোকে অকলশৰীয়া বুলি নাভাবিব আপোনালোকে কোনোদিনে ভক্তিহীন বুলি নাভাবিব আপোনালোকে বীৰ চেলাৰায়ণৰ আদৰ্শৰে কাম কৰিব লাগিব আৰু অসম মাতৃভূমিত আৰু যোগ্যভাৱে নিজকে প্ৰতিস্থাপিত কৰিব লাগিব মই আপোনালোকক আহ্বান জনাওঁ মই আপোনালোকক অনুৰোধ জনাওঁ আমাৰ মাজত সমস্যা Now DEEPLINA is coming here. Crowd. গোটেই খানে ভালে আছো না আজি বঢ়িয়া সকলোৱে কোৱাৰ নিচিনা আচলতে মই একেবাৰে ভাষণ দিবলৈ অহা নাই মই সাংস্কৃতিক কৰ্মী মই গান গাওঁ অভিনয় কৰোঁ তথাপিও প্ৰথমতে মই গীত দুটা গাম বুলি ভাবিছোঁ গীত গোৱাৰ আগতে এটা কথাই ক'ম যে যিখিনি গুৰুত্বপূৰ্ণ কথা আছিলে সকলোখিনি কথা আমাৰ মঞ্চত বহি থকা বিশিষ্ট ব্যক্তিসকলে কৈছে আজি এটা কথা গম পালোঁ যে এগৰাকী শিশু আজি ৩২ বছৰীয়া ডেকা হ'ল সংস্কৃতি বা সাজ পোছাক খাদ্য সকলোখিনি মোক খুবেই আকৰ্ষিত কৰে পিজু হাজৰিকা ডাঙৰীয়াৰ কোৱাৰ নিচিনা আৰু বহুতো সমস্যা আছে আৰু তেওঁলোকৰ বহুত কৰিবলগীয়াও আছে গতিকে মই ব্যক্তিগতভাৱে আশা কৰিছোঁ অসম চৰকাৰে আগন্তুক দিনত সেইসমূহ সমস্যা সফল ৰূপত ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব সকলোখিনি সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব সেয়াই মই আজি এইখন মঞ্চৰ পৰা আহ্বান জনাব বিচাৰিছোঁ আৰু আমাৰ সকলোৰে শ্ৰদ্ধা Tuko
কিমান সাংঘাতিক খিলা ল'ব লাগছে আৰু একদম কি কয় জাতি গোটেই বিষয়ে ফটো উঠিব আছে চান্সে নাই পা भाई मारो मुझे अच्छा है यार जिओ एक फोटो उठे लूँ धमाका खतरा हल काय बा हाथ दिल आहिया मानी उठाई नाखाल भाई